সকলোৰে আশা কৰোঁ সকলোৱে ভালেই আছে। আমিও ভালেই আছোঁ। অকণমান মোৰ গাটো বেয়া, চৰ্দি লাগি আছে, তথাপিও ভিডিঅ'টো শ্বুট কৰিব লগা হ'ল। তো আজি মই এটা খুব ধুনীয়া ৰেচিপি বনাইছিলোঁ আৰু ভাবিলে আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ। কেনেকুৱা পালে জনাব আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব। তেতিয়াহ'লে আহকচোন চাওঁ মই ৰেচিপিটো কেনেকৈ বনালোঁ। ৰেচিপিটোৰ কাৰণে মই লৈছোঁ ইয়াত 1 কাপ সৰিয়হ আৰু সৰিয়হখিনি মই 1 ঘণ্টাৰ বাবে তিয়াই ৰাখিছোঁ। আৰু এইডাল হৈছে আমাৰ ঘৰত থকা লোকেল বেঙেনা, যাক ঘৰুৱা বেঙেনা বুলিও কোৱা হয়। আৰু এইডাল 12 মাহেই লাগে আৰু খুব প্ৰচুৰ পৰিমাণে লাগে। খাবলৈও খুবেই সোৱাদ হয়। আৰু এয়া বেঙেনা কেইটা মই ভালকৈ ছিঙি লৈছোঁ। ইয়াৰ পিছত বেঙেনা কেইটাৰ পৰা মই কাঁইটবোৰ গুচাই লৈছোঁ আৰু ঠাৰিবোৰ তেনেকৈ ৰাখি দিছোঁ, কাৰণ ঠাৰিৰ সৈতে মই বনাইছোঁ। ঠাৰিৰ সৈতে বনাই খালেও একো প্ৰব্লেম নহয়, খাবলৈ ভালেই লাগে আৰু ষ্টাইলিছ দেখি। তো বেঙেনা কেইটাৰ পৰা কাঁইটবোৰ গুচোৱা হোৱাৰ পিছত মই ভালদৰে ধুই এনেদৰে 4 ফাল কৰি লৈছোঁ। এয়া চাওক, ফুলৰ নিচিনা কৰি ল'ব আপোনালোকেও। এনেদৰে 4 ফাল কৰি লৈছোঁ, গোটেই কাটি নিদিব। কটা হোৱাৰ পিছত বেঙেনা কেইটাত এচামুচ নিমখ আৰু এচামুচ হালধি দি ভালদৰে সানি ল'ব আৰু এনেদৰে ভিতৰত সোমাই ধুনীয়াকৈ পিহি দিব, যাতে হালধি নিমখখিনি ভিতৰতো সোমাই যায়। ইয়াৰ পিছত তিয়াই ৰখা সৰিয়হখিনি মই আদা, নহৰু আৰু জলকীয়াৰ সৈতে পটাত ভালদৰে পিচি লৈছোঁ। আপোনালোকে মিক্সিতো পিচি ল'ব পাৰে। আজি মই পটাতে লৈ লৈছোঁ আৰু কেৰাহী এখনত তেল অকণমান গৰম হ'বলৈ দি বেঙেনা কেইটা এটা এটাকৈ ইয়াত দি দিছোঁ। এনেদৰে বেঙেনা কেইটা তেলত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, অকণমান ক্ৰিস্পি হোৱালৈকে। আৰু ফ্ৰাই কৰা হোৱাৰ পিছত মই বেঙেনা কেইটা নমাই থৈছোঁ। নমাই থোৱাৰ পিছত সেইখিনি তেলতে মই অকণমান পাঁচফোৰণ দি কাটি ৰখা পিঁয়াজ অকণমান দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ। তাৰপিছত মই দিছোঁ এচামুচ নিমখ, এচামুচ হালধি আৰু কাটি ৰখা বিলাহী 2টা। বিলাহীখিনি ভালকৈ লৰাই দি মই ইয়াত দিছোঁ এচামুচ গৰম মছলা, আধা চামুচ ৰেড চিলি পাউডাৰ আৰু বিলাহীখিনি গলি নোযোৱালৈকে লৰাই দি থাকি ইয়াত দিছোঁ মই পটাত পিচি ৰখা সৰিয়হখিনি। আৰু সৰিয়হখিনি ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই ভালদৰে লৰাই ভাজি আছোঁ। এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই ইয়াত অকণমানকৈ পানী দি দিছোঁ। এইখন কাৰী নবনাওঁ, যিহেতু গ্ৰেভি বনাম, সেয়েহে বেছি পানী দিব নালাগে আৰু গৰম পানী দিলে বেছি ভাল। আৰু ইয়াত মই অকণমান গৰম পানীয়ে দি দিছোঁ। ইয়াৰ পিছত মই ফ্ৰাই কৰি ৰখা বেঙেনাখিনি ইয়াত এটা এটাকৈ দি দিছোঁ আৰু ভালকৈ উতলিবলৈ দি দিছোঁ। মাজে মাজে চেক কৰি থাকিব যাতে তলত লাগি নাযায়, আৰু প্ৰয়োজন হ'লে আপোনালোকে পানীও এড কৰিব পাৰে, বাট বেছি নহয়। ভালকৈ উতলাৰ পিছত এয়া মোৰ গ্ৰেভিখন দেখিবলৈ এনেকুৱা হৈছে। দাণ্ডিৰ সৈতে বেঙেনা খোৱাৰ ষ্টাইলেই বেলেগ নহয় জানো? আৰু এই গ্ৰেভিখন ইমানেই ধুনীয়া হৈছিল যে খাবলৈ মই কি ক'ম আপোনালোকক। আপোনালোকেও ট্ৰাই কৰি চাব, তেতিয়াহে গম পাব। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।